ইমান হুলস্থুলৰ মাজত মইনো ক'ত আছোঁ আপোনালোকে চাগে ভাবিছে নহয়নে বাৰু দেখিছেনে বাৰু ইমান মানুহ বাপৰে বাপ আৰু এইবিলাক দেখিছেনে টনা আজোৰা হোলী খেলা কিন্তু মই এতিয়া আছোঁ ক'ত তাৰে কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো চাব লাগিব ফাৰ্ষ্টৰ পৰা তো বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল মই এটা নতুন ভিডিঅ' লৈ মই আকৌ এবাৰ স্বাগতম জনাইছোঁ তো এতিয়া দেখিছে এইবিলাক কাপোৰ কানি পিন্ধি পুৰা ৰেডি দেখিছেনে আৰু এতিয়া গধূলি 4টামান বাজিছে আৰু এতিয়া আমি গৈ আছোঁ এই ছোৱালী এতিয়া আমি গৈ আছোঁ গেষ্ট হাউচ মানে ইয়াৰে CISFৰ গেষ্ট হাউচ তো তাতে কিয় গৈ আছোঁ কি প্ৰগ্ৰেম আছে আপোনালোককো দেখাম তো CISFৰ কেনেকুৱা মানে লেডিছৰ প্ৰগ্ৰেম হয় তো সেইটো দেখাম তো চাই যাব ভিডিঅ'টো লাষ্টলৈকে এতিয়া আমি ৰখি আছোঁ বাছৰ কাৰণে আমি CISFৰ গেটৰ সন্মুখত ৰখি আছোঁ আৰু বহুতো মানুহ আছে ইয়াতে সবেই তো ইয়াতে আমি এতিয়া বাছৰ কাৰণে ৰখি আছোঁ বাছ আহিব বাছে লৈ যাব বেছি দূৰ নহয় ওচৰতে তথাপিও বাছ আহিব এয়া গোটেই লেডিজ সোপা আছে আৰু ল'ৰা ছোৱালীবিলাকো আছে আৰু আহিয়ে আছে লেডিজে তাতে আহি আছে আৰু মানুহ তো গোটেইখিনি আহিলে যাম আৰু এই আমাৰ বাছত উঠি ল'লোঁ বাছ আহি গ'ল তো সবেই কেলো মেলো চিঞৰি আছে বাছত কোনো কাৰো কথা শুনা নাপায় আমি এতিয়া বাছত গৈ আছোঁ গেষ্ট হাউচ গৈ আছোঁ স্বামীন যাব স্বামীনৰ মা যাব আমি আহি পাই গ'লোহি গেষ্ট হাউচ ইয়াতে সবে বহিছে তেনেকৈ বহিব দিছে আৰু ইয়াতে আহিব এতিয়া এইজনী ইনস্পেক্টৰ মেডাম হয় DC মেডামো আহিব আৰু এনেকৈ মিটিং হ'ব আৰু কিবা হয় নাচ গান এইবিলাকেই আৰু তো এইবিলাক গান গাইছে সবে ইন্ট্ৰডাকশ্যন দিছে আৰু এইবিলাক আমাক খাবলৈ দিছে ইয়াতে হোলী লৈছে